নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বনাবলৈ লৈছোঁ তিয়ঁহ আৰু মাছৰ জোল। তিয়ঁহখিনি ৰুকি ল'লোঁ, এইফালে তেলত দি দিলোঁ দুটামান মিঠি গুটি, তাতে দিলোঁ পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি ল'ম। দি দিলোঁ মই নহৰু 3 ফুটা, যিহেতু তিয়ঁহৰ পৰিমাণটো কম সেইবাবে 3 ফুটা নহৰুৱে দি দিলোঁ। তাৰপিছত দি দিলোঁ বিলাহীখিনি অলপ সময় ভাজি লৈ এয়া তিয়ঁহত মই হালধি গুড়ি, অকণমান ধনিয়া গুড়ি আৰু নিমখ দি মিক্স কৰি লৈ এয়া কেৰাহীত দি দিলোঁ আৰু অলপ সময় এইখিনি ভাজি ল'ম। ভাজি হোৱাৰ পাছত ইয়াতে আমি পানী এড কৰিম। আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকে পানীটো এড কৰিব পাৰে। যদি বেছি জোল লাগে তেতিয়া সৰহকৈ পানী দিব। আৰু মাছ অকল জোলৰ মাছ মইহে খাম, সেইকাৰণে এপিচেই দিলোঁ। তাৰপাছত একেবাৰে শেষত আপোনালোকে ইয়াত অকণমান নেমু চেপি দিব, খাবলৈ বৰ ধুনীয়া হ'ব। খাই চাবচোন এবাৰ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব। থেংক ইউ ভেৰি মাছ।